নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰাহুল, আপোনাৰ বন্ধু মিষ্টাৰ চৰকাছ উইজডমৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই টপিকটো মষ্ট ইম্পৰ্টেণ্ট এটা টপিক, কিয়নো ইয়াৰ মাজৰ পৰা এটা কুৱেশ্যন 100% চিয়'ৰ আছে আহিব পাৰে, কিয়নো হৈ যোৱা বহুতো এক্সামত ইয়াৰ পৰা এটা নহয় এটা কুৱেশ্যন আহিছে। চ' তেন্তে আৰু পলম নকৰি আজিৰ টপিকটো আলোচনা কৰোঁ। চ' প্ৰথম কুৱেশ্যনটো হ'ল, ফ্ৰান্সৰ ৰাজধানীৰ নাম কি? উত্তৰ হ'ল পেৰিছ। তাৰপিছৰ কুৱেশ্যনটো হ'ল, বাংলাদেশৰ ৰাজধানীৰ নাম কি? উত্তৰ হ'ল ঢাকা। তাৰপিছৰ কুৱেশ্যনটো হ'ল, আফগানিস্তানৰ ৰাজধানীৰ নাম কি? উত্তৰ হ'ল কাবুল। তাৰপিছৰ কুৱেশ্যনটো হ'ল, চীনৰ ৰাজধানীৰ নাম কি? বেইজিং। তাৰপিছৰ কুৱেশ্যনটো হ'ল, ইৰাকৰ ৰাজধানীৰ নাম কি? উত্তৰ হ'ল বাগদাদ। তাৰপিছৰ কুৱেশ্যনটো হ'ল, ইটালীৰ ৰাজধানীৰ নাম কি? উত্তৰ হ'ল ৰোম। তাৰপিছৰ কুৱেশ্যনটো হ'ল, পাকিস্তানৰ ৰাজধানীৰ নাম কি? উত্তৰ হ'ল ইছলামাবাদ। তাৰপিছৰ কুৱেশ্যনটো হ'ল, ছৌদি আৰৱৰ ৰাজধানীৰ নাম কি? উত্তৰ হ'ল ৰিয়াদ। তাৰপিছৰ কুৱেশ্যনটো হ'ল, জাপানৰ ৰাজধানীৰ নাম কি? উত্তৰ হ'ল টকিঅ'। তাৰপিছৰ কুৱেশ্যনটো হ'ল, ইৰাণৰ ৰাজধানীৰ নাম কি? উত্তৰ হ'ল তেহেৰান। তাৰপিছৰ কুৱেশ্যনটো হ'ল, নেপালৰ ৰাজধানীৰ নাম কি? উত্তৰ হ'ল কাঠমাণ্ডু। তাৰপিছৰ কুৱেশ্যনটো হ'ল, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ভাৰতৰ ৰাজধানীৰ নাম কি? উত্তৰ হ'ল নতুন দিল্লী। তাৰপিছৰ কুৱেশ্যনটো হ'ল, নাইজেৰিয়াৰ ৰাজধানীৰ নাম কি? উত্তৰ হ'ল অবুজ। তাৰপিছৰ কুৱেশ্যনটো হ'ল, দক্ষিণ আমেৰিকাৰ ৰাজধানীৰ নাম কি? উত্তৰ হ'ল কেপটাউন। তাৰপিছৰ অন্তিম কুৱেশ্যনটো হ'ল, কিউবাৰ ৰাজধানীৰ নাম কি? উত্তৰ হ'ল হবানা। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।